हेलो गाइस কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলোৱে আমি ভালে ক'ত আছে গৈ আছো জানেনে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব তেনেহলে আমাৰ যোৰহাটৰ ৰাইজে ৰাস্তাটো দেখি নিশ্চয় চিনি পাইছে এইয়া দেখিছেনে আমি আহি পালোহি লাচিত মৈদাম সকলোৱে হয়তো নিশ্চয় জানে আজি কেইদিনমানৰ আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দেৱে আহি লাচিত বৰফুকন ডাঙৰীয়াৰ এটা বৃহৎ প্ৰতিমূৰ্তি উদ্বোধন কৰি গৈছিল আৰু আমি তাকে চাব আহিলোঁ ইয়া দেখিছেনে মূৰ্তিজনা কিমান ডাঙৰ সেইদিনা যেহেতু সানডে আছিলে বহুত মানুহৰ ভিৰ হৈছিলে আৰু আমিও হেয়া তেওঁৰ ওচৰলৈ যোৱাৰ সুবিধাকণ পালোঁ মূৰ্তিজনা বহুত ধুনীয়া হৈছে আৰু তেওঁ মূৰ্তিজনা দেখি এটাই কথা মনত পৰিলে দেশতকৈ মোমাই ডাঙৰ নহয় যিহেতু পাৰ্ক এখন বনাই আছে অৰ্ধনিৰ্মিত অৱস্থাত আছে আৰু কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে সেয়েহে আমি অকণমান দেৰি ৰখি লাচিত মৈদামলৈ আহিলোঁ সকলো মানুহে তাত গৈ ফটো উঠিছে আৰু ভিডিঅ' বনাইছে ময়ো পিছে ব্যতিক্ৰম নহয় ময়ো কেইখনমান ফটো উঠিলোঁ আৰু ভিডিঅ' ৰিলছ কেইটামান বনালোঁ আৰু আপোনালোকো আহিব পাৰে পৰিৱেশটো কিন্তু বিৰাট ধুনীয়া হয় ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল